হঠাতেই আমি দেখা পাইছোঁ ভাৰতবৰ্ষৰ বিভিন্নজন ৰাজনৈতিক নেতাই আমাৰ মাজত ধৰ্মৰ নামত বিভেদৰ বীজ সিঁচিছে। এই বিভেদকামী চিন্তাৰ মাজতেই আমি দেখা পাইছোঁ এক সমন্বয়ৰ বাৰ্তা। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক অতি সম্প্ৰীতি অতিকৈ সমন্বয়ৰ বাৰ্তা। এয়া আপোনালোকে স্ক্ৰীনত দেখা পাইছে এটি ঘৰ এটি, কিন্তু সেই ঘৰটিতে চাৰিটাকৈ ধৰ্মৰ উপাসনা চলি আছে। মই পুনৰ কৈছোঁ, এই ঘৰটোতেই চাৰিটাকৈ ধৰ্মৰ উপাসনা চলি আছে। তাতে মন্দিৰ আছে, পূজা চলি আছে, তাতে গীৰ্জাৰ কাম চলি আছে, প্ৰাৰ্থনা চলি আছে, মছজিদ হিচাপে তাতেই নামাজ পঢ়ি আছে, আমাৰ তাতেই গুৰুদ্বাৰ আছে। চাৰিটাকৈ অৰ্থাৎ হিন্দু, মুছলিম, শিখ, ইছাই অৰ্থাৎ খ্ৰীষ্টিয়ান ধৰ্ম, চাৰিটাকৈ ধৰ্মৰ উপাসনা তাতেই চলি আছে একেটা ঘৰতেই। এইটো নিশ্চিতভাৱে এক সমন্বয়ৰ বাৰ্তা। তো ক'ত হৈ আছে এই ঘৰটো, ক'ত আছে তেনেকুৱা এক সমন্বয়ৰ বাৰ্তা আমি ক'ৰ পৰা লৈ আহিছোঁ আপোনালোকক জনাম। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে এটি হস্পিটেল। এয়া হৈছে বাংগালোৰত অৱস্থিত নাৰায়ণা হস্পিটেল। হাৰ্টৰ চিকিৎসাৰ কাৰণে নিশ্চিতভাৱে আপোনালোকে বহুতেই জানে। এই চিকিৎসালয়খনৰ চোতালত চৌহদৰ ভিতৰতেই এই চাৰিটা ধৰ্মৰ উপাসনাৰ বাবে এনেকৈ একেটা ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে। মই দেখা পাইছোঁ ইয়াত খুবেই এক পজিটিভ চিন্তা ইয়াত সোমাই আছে। ঠিক যেনেকুৱা এক মহান উদ্দেশ্য লৈ চিকিৎসালয় স্থাপন কৰা হৈছে, ঠিক তেনেকুৱা সেইটোৰ লগতে এক মহান উদ্দেশ্য লৈ এই উপাসনা গৃহ এটা নহয় একেটা ঘৰতে চাৰিটা ধৰ্মৰ উপাসনা স্থলী এনেকৈ বনাই দিয়া হৈছে। খুবেই ভাল এইটো মেছেজ এটা আমাৰ কাৰণে, খুবেই ভাল বাৰ্তা। তো এই বাৰ্তাটো মই ভাবিছোঁ এইটো আনলৈ লৈ যাব লাগে, সেইকাৰণে আনলৈ যাতে বাৰ্তাটো কঢ়িয়াই লৈ যাব পাৰোঁ তাৰ কাৰণে এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও এই মোৰ যি ইচ্ছা এইটো ইচ্ছাক আপোনালোকে আৰু আগুৱাই লৈ যাব। এই বাৰ্তাটো যাতে আৰু আমি লাখ লাখ মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ যে একেটা ঘৰতেই চাৰিওটাকৈ ধৰ্ম, এইটো এটা প্ৰতীকী দেখুওৱা হৈছে চাৰিটা ধৰ্ম। নিশ্চিতভাৱে আমাৰ ভাৰতবৰ্ষত বহুতো ধৰ্ম আছে আৰু সকলো ধৰ্মই যাতে আমি একেলগে এনেকৈ মিলা প্ৰীতিৰে আমি উপাসনা কৰিব পাৰোঁ, নিজ নিজ ধৰ্মীয় কাম সমাপন কৰিব পাৰোঁ, সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ ভাৰতৰ মানুহখিনিয়ে, তাকেই এক প্ৰতীকী অৰ্থত নিশ্চয় এইটো প্ৰকাশ কৰিব বিচৰা হৈছে। আশা কৰিছোঁ এই যি ভিডিঅ' এই ভিডিঅ'ৰ যি বাৰ্তা, এই বাৰ্তাটো আনলৈ আপোনালোকে আগুৱাই লৈ যাব।